এতিয়া চাবোনটো হৈ গ'ল। এয়া মই হাত ধুই আপোনালোকক দেখাই দিম। ইমান ধুনীয়া এয়া ফেন ওলাইছে, বহুত ধুনীয়া হৈছে চাবোনটো। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি ভাবিছোঁ বিলাহীৰ চাবোন বনাম। বিলাহীৰ চাবোনটোনো কেনেকুৱা হ'ব আৰু কি নিচিনা হ'ব চব দেখাই থাকিম আপোনালোকক। আগতে বনাইছিলোঁ নিমৰ চাবোন, ভালেই হৈছিলে। তো আজি বিলাহীৰ চাবোনটো কেনেকুৱানো হয় তো আপোনালোককো অলপ দেখাম। তো তেতিয়াহ'লে বলক বনাই থাকোঁ, চাই থাকক ভিডিঅ'টো। এতিয়া মই এয়া বিলাহী 2টা লৈ লৈছোঁ আৰু মিক্সিত এয়া সৰু সৰুকৈ কাটি ল'ম। মিক্সিত পিচি ল'ম মই বিলাহীটো। আৰু ইয়াত এল'ভেৰা আৰু চব্বেছ আছে। এয়া এল'ভেৰা দিবও পাৰে, থাকিলে দিব পাৰে, নাথাকিলে নিদিলেও হয় বাৰু। এতিয়া মই ইয়াতে পিচি ল'ম এনেকুৱা। এতিয়া মই এল'ভেৰাটো কাটি লৈছোঁ। ইয়াৰ মাজৰ জেলখিনি মই ইয়াতে দি দিম, বিলাহীৰ লগত একেলগে পিচি ল'ম। এতিয়া মই এয়া বিলাহীটো মিক্সিত পিচি ল'লোঁ আৰু ইয়াত চাকনিত মই চাকি ল'ম। আৰু মই চব্বেছটোকো কাটি ল'লোঁ। এয়া সৰু সৰুকৈ কাটিছোঁ, সৰু সৰু কাটিলে সোনকালে গ'লে। আৰু মই এতিয়া এয়া কেৰাহীত চব্বেছটো বহাই দিছোঁ। আৰু এতিয়া এয়া চব্বেছটো গলি গ'ল আৰু মই যিটো বিলাহী ৰস ওলাই থৈছিলোঁ ইয়াতে দি দিছোঁ। ইয়াত অলপ সময় গলাই ল'ম মই এনেকৈ। এতিয়া মই এয়া বটল এটা কাটি লৈছিলোঁ, এইটো বটলতে ঢালি থৈ দিম। ফ্ৰিজত নথওঁ, ফ্ৰিজো নাই, এনেকৈ থৈ দিম মই এতিয়া। আৰু চাবোনটো এতিয়া হৈ গৈছে। এয়া মই এতিয়া বটলটো কাটি ল'ম। আৰু এতিয়া এয়া ইমান ধুনীয়াকৈ হৈ গৈছে চাবোনটো। এয়া বহুত ধুনীয়া হৈছে। আৰু এতিয়া মই পিচ পিচকৈ কাটি ল'ম এনেকৈ, 3 টুকুৰ কৰিম। এয়া ইমান ধুনীয়া হৈছে। আৰু এয়া ইমান ধুনীয়া চাফা হৈছে, মানে বটলত থৈছোঁ হ'লেও বহুত ধুনীয়াকৈ হৈ গৈছে। আৰু মই এতিয়া হাত ধুই কেনে দেখাই দিম আপোনালোকক ফেন উঠিছেনে নাই উঠা। এয়া ফেনটো ধুনীয়াকৈ হৈছে বাৰু। এয়া বহুত ধুনীয়া হৈছে চাবোনটো, টানো হৈছে আৰু ফেনটো ধুনীয়াকৈ হৈছে। এয়া